দেৰগাঁৱৰ সুযোগ্য সন্তান ডক্টৰ অঞ্চল সোমানীক অভিনন্দন। দেৰগাঁৱৰ সুসন্তান ডক্টৰ অঞ্চল সোমানীয়ে অসমৰ লগতে দেৰগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত দেৰগাঁওবাসী আনন্দিত। সৰ্বভাৰতীয় নিট পিজিৰ পৰীক্ষাত 22 সংখ্যক স্থান দখল কৰি দেৰগাঁও তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাত গৃহ চহৰ দেৰগাঁৱত মাৰোৱাৰী যুৱ মঞ্চ দেৰগাঁও শাখাৰ উদ্যোগত শনিবাৰে দেৰগাঁও ধৰমশালা প্ৰাংগণত বিয়লি এটি অভিনন্দন কাৰ্যসূচী অনুষ্ঠিত হয়। দেৰগাঁৱৰ কেইবাটাও সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিবিশেষে ডক্টৰ অঞ্চল সোমানীক উষ্ম অভিনন্দন জ্ঞাপন কৰে। আজি খুব ভাল অনুভৱ এটি আমি কৰিছোঁ, যিহেতু বৃহত্তৰ দেৰগাঁওবাসী ৰাইজৰ হৈ আজি বিভিন্ন দল সংগঠনে মাৰোৱাৰী যুৱ মঞ্চৰ দ্বাৰা আয়োজিত এই অভিনন্দন অনুষ্ঠানত ডক্টৰ অঞ্চল সোমানী, যিজন ব্যক্তিয়ে অল অভাৰ ইণ্ডিয়াত নিটৰ পৰীক্ষাত 22 নম্বৰ স্থান গ্ৰহণ কৰিছে, তেখেতৰ এই অভিনন্দন অনুষ্ঠান আছিলে। আৰু আজি মাৰোৱাৰী যুৱ মঞ্চসহ দেৰগাঁৱৰ 15টি বিভিন্ন দল সংগঠনে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতক সম্বৰ্ধনা যাচিছে। এইটো সৰ্বভাৰতীয় স্তৰত 1,82,000 ছাত্ৰ ছাত্ৰী চিকিৎসকে আছিলে, যিহঁতে এক্সাম দিছিলে। তাতে মই 22 নম্বৰ স্থানটো দাখিল কৰিছোঁ। তাত মই ৰেডিঅ'লজিত PG কৰিম বুলি ভাবিছোঁ। মোৰ ঘৰত মোৰ মা দেউতা, সৰু ভাইটি আৰু ককা থাকে। এটা চিকিৎসক হৈ মই যি পাৰিম সেইটো মই দেৰগাঁৱৰ সমাজত মই এটা দেৰগাঁৱৰ পৰা জিয়াউদ্দিন আহমেদৰ ৰিপৰ্ট, নিজা খবৰ।